চৰকাৰে পাতিব টেট ইতিমধ্যে সিদ্ধান্ত হৈছে শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে এতিয়া চৰকাৰে টেট পাতিব বুলি শুনাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তত হাহাকাৰ টেট উত্তীৰ্ণৰ বিশেষকৈ এলপি এমই টেট উত্তীৰ্ণ এতিয়া চিন্তাত পৰিছে টেট পৰীক্ষাৰ আয়োজনৰ বিৰোধী নহয় টেট উত্তীৰ্ণ ৰৈ যোৱা টেট উত্তীৰ্ণক চাকৰি নিদিয়াকৈ নতুন টেট পৰীক্ষা কিয় এই প্ৰশ্নহে এলপি আৰু এমই টেট উত্তীৰ্ণৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰাবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এলপি এমই টেট উত্তীৰ্ণই এক বৃহৎ ডাঙৰ সমস্যা গ্ৰেছ নন গ্ৰেছ টেটসকলৰ হাইস্কুলত ইতিমধ্যে যুদ্ধখন দেখিছে তেওঁলোকৰ কি অৱস্থা হৈছে গ্ৰেছ নন গ্ৰেছত যুদ্ধ লাগি থাকোঁতে তেওঁলোকৰ চাকৰি কিন্তু এতিয়ালৈকে হোৱা নাই এই যুদ্ধ আপোনালোকৰ মনত আছে কেনেকৈ শিক্ষকসকল শ্ৰেণীকোঠা এৰি ইয়ালৈ দৌৰি আহিছিল কিবা এটা হওক বুলি নহ'ল এতিয়ালৈকে হোৱা নাই গ্ৰেছ নন গ্ৰেছ দুভাগ হ'ল দুভাগৰ লগত আৰু 4 ভাগমান যোগ হ'ল কিন্তু তেওঁলোকৰ সমস্যা এতিয়ালৈকে আঁতৰ নহ'ল চৰকাৰে কয় হৈ যাব বুলি তেওঁলোকে সন্তোষ লভে আৰু এতিয়া নতুনকৈ যেতিয়া টেট পাতিব বুলি ক'লে তেতিয়া এলপি এমই টেট উত্তীৰ্ণৰ চিন্তা বাঢ়ি গ'ল আমাৰ চাকৰিবিলাক নহ'ব নেকি এটা সময়তো তেওঁলোককো কৈছিল তেওঁলোকৰ চাকৰিবিলাক হ'ব যেনেকৈ আজি হাইস্কুল পৰ্যায়ৰ টেট উত্তীৰ্ণ গ্ৰেছ আৰু নন গ্ৰেছ দুই পক্ষৰ চাকৰি হ'ব বুলি চৰকাৰে কৈ থৈছে শেহতীয়াকৈ কৈছে আৰু তেওঁলোক শান্তিত আছে এই মুহূৰ্তত চৰকাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে কৈছে হৈ যাব এনেকৈ হৈ যাব বুলি এটা সময়ত এলপি আৰু এমইৰ টেট উত্তীৰ্ণসকলকো কৈছিল কিন্তু যেতিয়াই শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে চৰকাৰে আকৌ পাতিব টেট হাহাকাৰ লাগিল এইসকল টেট উত্তীৰ্ণৰ এলপি আৰু এমইৰ যিসকল টেট উত্তীৰ্ণ তেওঁলোকৰ নিযুক্তি নোহোৱাকৈ আকৌ টেট পাতিব টেট মানে এইটো চাকৰি নহয় ইও সঁচা কথা টেট মানে এইটো চাকৰি নহয় টেট পাছ কৰিলে যে তুমি চাকৰি পাবা তেনেকুৱা কথা চৰকাৰে কেতিয়াও কোৱা নাই সেইবাবে এলপি এমইৰ টেট উত্তীৰ্ণই কৈছে টেট পৰীক্ষা পতাত আমাৰ আপত্তি নাই কিন্তু আমাৰ নিযুক্তি হ'ব লাগিব প্ৰিয় দৰ্শক এলপি এমই টেট উত্তীৰ্ণ এইসকলক গ্ৰেছ নন গ্ৰেছ হাইস্কুলৰ টেট উত্তীৰ্ণ এইসকলক এটা সময়ত এইখন চৰকাৰে নিৰ্বাচনতো অংশগ্ৰহণ কৰাইছিল ভোট বিচাৰি চাৰিওফালে দৌৰি ফুৰিছিল হাজাৰ হাজাৰ শিক্ষক কাৰণ তেওঁলোকৰ চাকৰি হ'ব চাকৰি বিজেপি চৰকাৰে দিব বিজেপি চৰকাৰে দিব যেতিয়া বিজেপি চৰকাৰক আনিবলৈ তেওঁলোকে হাড়ে হিমজুৱে চেষ্টা কৰিছিল কিন্তু তেনে নহ'ল